আজি হৈছে দুৰ্গা পূজাৰ সপ্তমী তিথি। এই সপ্তমী ৰাতি যদি ঘৰতে এই মন্ত্ৰটি এবাৰ উচ্চাৰণ কৰিব পৰা যায় তেন্তে মা দুৰ্গা অত্যন্ত সন্তুষ্ট হয় আৰু ভক্তক দুহাত ভৰি আশীৰ্বাদ প্ৰদান কৰে। আৰু দুৰ্গা মাৰ আশীৰ্বাদত আপোনাৰ ঘৰৰ পৰা অশুভ শক্তি দূৰ হয়। এই মন্ত্ৰটি জপ কৰাৰ ফলত আপোনাৰ মনৰ মাজত এক অকল্পনীয় শক্তিৰ অনুভৱ ঘটিব। সেই শক্তিৰ মাজত আপুনি আপোনাৰ সমস্ত বাধা বিঘিনি কাটিবলৈ সক্ষম হ'ব। এই এটি মন্ত্ৰ জপ কৰাৰ ফলত আপোনাৰ ঘৰখন সৰ্বদাই মংগলময় হৈ থাকিব। এতিয়া জানো আহক এই মন্ত্ৰটি কিভাৱে জপ কৰিব আৰু কি মন্ত্ৰ তাৰ বিস্তাৰিত জানক। বন্ধু বান্ধৱীসকল, এই মন্ত্ৰটি ৰাতি শোৱাৰ আগত আপুনি বিচনাতে কৰিব পাৰিব। চকু বন্ধ কৰি মনে মনে আপোনাৰ ইষ্ট দেৱতাক স্মৰণ কৰিব আৰু ক'ব, হে ঈশ্বৰ, হে কৰোণাময়, আমি যি কিছু পাইছোঁ সকলোখিনি আপোনাৰ কৃপাতে পাইছোঁ। গতিকে আপোনাৰ ইচ্ছা, আপোনাৰ কাৰণে আজি আমি সুস্থ হৈ আছোঁ, জীৱিত হৈ আছোঁ। আপোনাক কোটি কোটি প্ৰণাম। আপোনাৰ কৃপা দৃষ্টি এইভাৱে যাতে আমাৰ প্ৰতি সৰ্বদাই থাকে। তাৰ পাছত মনে মনে বা সশব্দে মা দুৰ্গা এই শক্তিশালী মন্ত্ৰটি এবাৰ জপ কৰিব। সৃষ্টি স্থিতি বিনাশানাং শক্তিভূতে সনাতনী গুণাশ্ৰয় গুণাময়ী নাৰায়ণী নমস্তুস্তে। ইয়াৰ অৰ্থ হৈছে, হে দেৱী, তুমি সৃষ্টি স্থিতি ও বিনাশৰ শক্তি স্বৰূপিণী, তুমি সনাতনী ও ত্ৰিগুণৰ আধাৰভূতা অৰ্থচ ত্ৰিগুণময়ী। হে নাৰায়ণী, তোমাকে